वाई किरण। ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ। আশা কৰোঁ তোমালোক সুস্থ আছা আৰু ভালে আছা। আজি আমি চতুৰ্থ শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ পাঠ নং 2 সংখ্যাৰ ধাৰণা পাঠটি আলোচনা কৰিম। এই পাঠটিৰ জৰিয়তে তোমালোকে সংখ্যা তুলনা কৰিবলৈ শিকিবা, যুগ্ম আৰু অযুগ্ম সংখ্যাৰ বিষয়ে ধাৰণা পাবা, লগতে সংখ্যাৰ স্থানৰ বিষয়ে ধাৰণা পাবা। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, আমি আৰম্ভ কৰোঁ তেন্তে। চোৱাচোন, ইয়াত কিছুমান সামগ্ৰী দিয়া আছে, লগতে সামগ্ৰীসমূহৰ দামো দিয়া আছে। যেনে বেগৰ দাম 467 টকা, পুতলা গাড়ীৰ দাম 234 টকা, ফুটবলৰ দাম 525 টকা, পেণ্টৰ দাম কিমান দি আছে চোৱা 887 টকা, আৰু এতিয়া চোলাৰ দাম কিমান দি আছে চোৱা 365 টকা। এতিয়া আমি এই সামগ্ৰীসমূহৰ লগত জড়িত কিছুমান সমস্যা সমাধান কৰিম। কি দি আছে চোৱা, সোঁফালে দিয়া বিভিন্ন সামগ্ৰীৰ দামবোৰ সৰুৰ পৰা ডাঙৰলৈ লিখা। তোমালোকক সোঁফালে সামগ্ৰীসমূহৰ দাম দিয়া আছে, এই দামসমূহ চাই তোমালোকক সংখ্যাসমূহ তুলনা কৰি সৰুৰ পৰা ডাঙৰলৈ লিখিব দিছে। আমি সংখ্যা তুলনা কৰিবলৈ যাওঁতে কেইটামান কথা মনত ৰাখিব লাগিব। প্ৰথম কথা হৈছে আমি চাব লাগিব সংখ্যাসমূহ কেইটা অংকেৰে গঠিত। তোমালোকে যদি ভালদৰে চোৱা দেখিবা যে এই সংখ্যাসমূহ 3টা অংকৰে গঠিত সংখ্যা। ইয়াৰ পিছত আমি চাব লাগিব সংখ্যাৰ স্থান আৰু নিজা মান, আৰু আমি সংখ্যা তুলনা সদায় বাওঁফালৰ পৰা কৰি যাম। আমি এই সংখ্যাসমূহ ইয়াত লিখি ল'লোঁ। এতিয়া আমি সংখ্যাসমূহ তুলনা কৰিম। আমি বাওঁফালৰ পৰা তুলনা কৰি যাম। প্ৰথমতে আমি শতকৰ ঘৰৰ অংকসমূহ তুলনা কৰি চাম। তোমালোকে যদি তুলনা কৰি চোৱা দেখিবা আটাইতকৈ সৰু সংখ্যা হৈছে 234, কিয় ইয়াৰ শতকৰ ঘৰত 2 আছে আৰু বাকী সংখ্যাবোৰৰ শতকৰ ঘৰত 2তকৈ বেছি অংক আছে। ইয়াৰ পিছত চোৱা 2ৰ পিছত কি আহিব, শতকৰ ঘৰত চোৱাচোন ইয়াতে কিমান আছে 3 আছে, 2ৰ পিছত ইয়াতে কিমান আছে 3, তেতিয়াহ'লে আমাৰ দ্বিতীয় সংখ্যাটো কি হ'ব 365। ইয়াৰ পিছত চোৱা ইয়াতো 4 আছে, ইয়াতো 4 আছে। এতিয়া 2টা সংখ্যাৰে শতকৰ ঘৰত 4 অংক আছে, তেতিয়াহ'লে আমি দশকৰ ঘৰৰ অংকটো চাম। দশকৰ ঘৰৰ অংকটো যদি চোৱা এই সংখ্যাটোত দশকৰ ঘৰৰ অংকত 6 আছে, তেতিয়াহ'লে আমাৰ সৰু কোনটো হ'ব 467। ইয়াৰ পিছত কি হ'ব 484। এতিয়া 4 গ'ল। এতিয়া শতকৰ ঘৰত চোৱা 5 থকা অংক কি আছে, এইটো 5 থকা সংখ্যা, কিমান হ'ব 525। ইয়াৰ পিছত আহিব 666, ইয়াৰ পিছত আহিব 753, ইয়াৰ পিছত আহিব 887, ইয়াৰ পিছত আহিব 976। বুজিলা তোমালোকে? ইয়াৰ পিছত কি দিয়া আছে চাওঁ আহা। সোঁফালে দিয়া বিভিন্ন সামগ্ৰীৰ দামবোৰৰ এককৰ স্থানত 7 থকা সংখ্যাবিলাক লিখা। তোমালোকক সোঁফালে সামগ্ৰীসমূহৰ দাম দিয়া আছে, এই দামসমূহ চাই এককৰ স্থানত 7 থকা সংখ্যাবিলাক লিখিব দিছে। তেতিয়াহ'লে এককৰ স্থানত 7 ক'ত ক'ত আছে চোৱাচোন, ইয়াত আছে। কি হ'ব 467ত এককৰ ঘৰত কি আছে 7 আছে। ইয়াৰ পিছত চোৱা 887, ইয়াত কিমান আছে এককৰ ঘৰত 7 আছে। বুজিলা? ইয়াৰ পিছত কি দিয়া আছে আমি চাওঁ। সোঁফালে দিয়া বিভিন্ন সামগ্ৰীৰ দামবোৰৰ দশকৰ স্থানত 6 থকা সংখ্যাবিলাক লিখা। এতিয়া সামগ্ৰীৰ দামসমূহৰ পৰা দশকৰ স্থানত 6 থকা সংখ্যাবিলাক লিখিব দিছে। দশকৰ ঘৰত 6 থকা সংখ্যা কি কি হ'ব চোৱাচোন, 365। ইয়াত দশকৰ ঘৰত কি আছে 6 আছে। ইয়াৰ পিছত চোৱা কি হ'ব 467, ইয়াৰো দশকৰ ঘৰত কিমান আছে 6 আছে। ইয়াৰ পিছত আহিব 666, ইয়াৰো দশকৰ ঘৰত কিমান আছে 6 আছে। কি দি আছে চোৱা, সোঁফালে দিয়া বিভিন্ন সামগ্ৰীৰ দামবোৰৰ শতকৰ স্থানত 4 থকা সংখ্যাবিলাক লিখা। শতকৰ স্থানত কিমান অংক লাগিব 4 থকা অংক ক'ত ক'ত আছে চোৱা, ইয়াত আছে 467। বেগৰ দাম কিমান 467, আৰু এটা ক'ত পাবা তোমালোকে এই জোতাত পাবা কিমান 484। এই সংখ্যাসমূহৰ শতকৰ স্থানত কিমান আছে 4 আছে। ঠিক আছে, ইয়াৰ পিছত কি দিয়া আছে চাওঁ আহা। সোঁফালে দিয়া বিভিন্ন সামগ্ৰীৰ দামবোৰত থকা
যুগ্ম সংখ্যাবোৰ লিখা। এতিয়া তোমালোকক এই দামবোৰৰ পৰা যুগ্ম সংখ্যা বাছি উলিয়াব দিছে। এতিয়া যুগ্ম সংখ্যা কাক বোলে প্ৰথমতে জানি লওঁ আহা। যিবোৰ সংখ্যাৰ এককৰ স্থানত 0, 2, 4, 6, 8 থাকে সেই সংখ্যাবোৰক যুগ্ম সংখ্যা বোলে। তোমালোকে চাবা যিমান ডাঙৰে সংখ্যা নহওক কিয় এককৰ স্থানত যদি 0, 2, 4, 6 আৰু 8 থাকে তেতিয়াহ'লে সেই সংখ্যাসমূহ কি হ'ব? যুগ্ম হ'ব। আমি যুগ্ম সংখ্যা বাছি উলিয়াব হ'লে আমি কোনটো ঘৰৰ অংক চাব লাগিব? সদায় আমি এককৰ ঘৰৰ অংক চাম। এককৰ ঘৰৰ অংকত যদি 0, 2, 4 আৰু 6, 8 থাকে তেতিয়াহ'লে সেইবোৰ কি হ'ব? যুগ্ম সংখ্যা হ'ব। তেতিয়াহ'লে আমি এই সংখ্যাসমূহৰ পৰা যুগ্ম সংখ্যা বাছি উলিয়াওঁ আহা। কি হ'ব চোৱা? 234। ইয়াত এককৰ ঘৰত কিমান আছে? 4 আছে। তেতিয়াহ'লে এইটো কি হ'ব? যুগ্ম সংখ্যা। ইয়াৰ পিছত যুগ্ম সংখ্যা আমি আৰু এটা কি পাম এই তালিকাৰ পৰা? 484। ইয়াত এককৰ ঘৰত কিমান আছে চোৱা? 4। ইয়াৰ পিছত চোৱা 666। ইয়াৰ এককৰ ঘৰত কিমান আছে? 6 আছে। ইয়াৰ পিছত চোৱা 976। ইয়াৰো এককৰ ঘৰত কিমান আছে? 6 আছে। তেতিয়াহ'লে এইবোৰ কি হ'ব? আমাৰ যুগ্ম সংখ্যা। বুজিলা তোমালোকে? ইয়াৰ পিছত কি আছে চাওঁ আহা। সোঁফালে দিয়া বিভিন্ন সামগ্ৰীৰ দামবোৰত থকা অযুগ্ম সংখ্যাবোৰ লিখা। এতিয়া এই সামগ্ৰীসমূহৰ পৰা তোমালোকক অযুগ্ম সংখ্যা বাছি উলিয়াব দিছে। আমি যুগ্ম সংখ্যা বাছি উলিয়ালোঁ। এতিয়া আমি কি উলিয়াম? অযুগ্ম সংখ্যা বাছি উলিয়াম। তাৰ আগতে আমি অযুগ্ম সংখ্যা কাক বোলে জানি লওঁ আহা। যিবোৰ সংখ্যাৰ এককৰ স্থানত 1, 3, 5, 7, 9 থাকে সেই সংখ্যাবোৰক অযুগ্ম সংখ্যা বোলে। এতিয়া এককৰ ঘৰৰ অংকবোৰত কিমান থাকিব লাগিব? 1, 3, 5, 7 আৰু 9। যিমান ডাঙৰে সংখ্যা নহওক কিয় যদি এককৰ ঘৰৰ স্থানত 1, 3, 5, 7 আৰু 9 থাকে তেতিয়াহ'লে সেই সংখ্যাবোৰক অযুগ্ম সংখ্যা বোলে। আমি এতিয়া এই সামগ্ৰীসমূহৰ দামৰ পৰা অযুগ্ম সংখ্যা বাছি উলিয়াওঁ আহা। আমি চাম কোন কোন সংখ্যাত 1, 3, 5, 7, 9 আছে এককৰ ঘৰত। চোৱাচোন 365। এই চোলাৰ দাম 365। ইয়াৰ এককৰ ঘৰত কিমান আছে? 5। তেতিয়াহ'লে এইটো কি হ'ব? আমাৰ অযুগ্ম সংখ্যা। ইয়াৰ পিছত চোৱাচোন এই বেগত দাম কিমান? 467। ইয়াৰ এককৰ ঘৰত কিমান আছে? 7 আছে। ইয়াৰ পিছত চোৱা ফুটবলৰ দাম কিমান? 525 টকা। ইয়াৰ এককৰ ঘৰত কিমান আছে? 5। তেতিয়াহ'লে ই কি হ'ব? অযুগ্ম সংখ্যা হ'ব। ইয়াৰ পিছত কি আছে চোৱা 753। ইয়াৰ এককৰ ঘৰত কিমান আছে? 3। তেতিয়াহ'লে এইটো কি হ'ব? অযুগ্ম সংখ্যা। ইয়াৰ পিছত চোৱা পেণ্টৰ দাম কিমান? 887। ইয়াৰ এককৰ ঘৰত কিমান আছে? 7 আছে। তেতিয়াহ'লে এইটো কি হ'ব? আমাৰ অযুগ্ম সংখ্যা হ'ব। বুজিলা তোমালোকে? ইয়াৰ পিছত কি দিয়া আছে চাওঁ আহা। সোঁফালে দিয়া বিভিন্ন সামগ্ৰীৰ দামবোৰত পোৱা আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰ সংখ্যা দুটা লিখা। এতিয়া তোমালোকক এই সামগ্ৰীসমূহৰ দামৰ পৰা আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰ সংখ্যা বাছি উলিয়াব দিছে। আমি সংখ্যাসমূহ সৰুৰ পৰা ডাঙৰলৈ ইতিমধ্যে আমি বাছি উলিয়াইছোৱে। তেতিয়াহ'লে আমাৰ আটাইতকৈ সৰু সংখ্যা কি হ'ব? 234 আৰু আটাইতকৈ ডাঙৰ সংখ্যা কি হ'ব? 976। ছাত্ৰ ছাত্ৰীসকল তোমালোকক তলত কিছুমান গৃহকৰ্ম দিয়া হৈছে। এই সমস্যাসমূহ তোমালোকে সমাধান কৰি মোক উত্তৰসমূহ দি পঠাবা। আজি তেন্তে আমি কি কি শিকিলোঁ? সংখ্যা তুলনা কৰিবলৈ শিকিলোঁ, যুগ্ম আৰু অযুগ্ম সংখ্যাৰ বিষয়ে ধাৰণা পালোঁ, সংখ্যাৰ স্থানৰ বিষয়ে জানিলোঁ আৰু লগতে আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰ সংখ্যা উলিয়াবলৈ শিকিলোঁ। ছাত্ৰ ছাত্ৰীসকল আজি তেন্তে ইয়াতে সামৰণি মাৰোঁ। সাৱধানে থাকিবা, সুস্থ হৈ থাকিবা। এইটো কোনটো স্থানৰ অংক? এককৰ স্থানৰ অংক। ইয়াতে কেইটা 1 আছে আমি চাওঁ হা। 1, 2, 3, 4, 5, 6, 7, 8, 9। তেতিয়াহ'লে এই 9 অংকটোৰ স্থানীয় মান কিমান হ'ব? 9। শতক 1, 2, 3, 4, 5, 6 যোগ দশকৰ ঘৰত কেইটা অংক আছে? 8টা। তেতিয়াহ'লে 1, 2, 3, 4, 5, 6, 7, 8। স্থানীয় মান কিমান হ'ব? 600 যোগ
আশী যোগ